নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ স্মাৰ্ট আছামত। আপোনালোকে নিশ্চয় প্লে' ষ্ট'ৰৰ পৰা বহুতো এপ্লিকেশ্যন গেম ডাউনলোড কৰে, কিন্তু প্লে' ষ্ট'ৰত কিছুমান এনেকুৱা গোপন কথা আছে যিবিলাক আপোনালোকে নাজানে। আজি মই আপোনালোকক প্লে' ষ্ট'ৰত 10টা এনেকুৱা ফিচাৰ্ছৰ কথা ক'ম যিকেইটা আপোনালোকে জনাটো অতি দৰকাৰ। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এই ৰঙা ৰঙৰ ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ কাষৰ বেল আইকনটোত ক্লিক কৰিব এনেকুৱা টেকন'লজি ৰিলেটেড ভিডিঅ' চাই থাকিবলৈ। আৰু এইটো একদম ফ্ৰী হয়। ব'লক আৰম্ভ কৰোঁ। ফাৰ্ষ্ট ফিচাৰটো হৈছে যদি আপোনালোকে এটা এপ্লিকেশ্যনৰ নতুন আপডেট আহিলে যদি আপুনি সকলোতকৈ আগত পাব বিচাৰে তেতিয়াহ'লে আপুনি সেই এপ্লিকেশ্যনটোৰ বিটা ভাৰ্জন যদি আছে সেইটোত আপুনি ডাউনলোড কৰিব লাগিব। বিটা ভাৰ্জনটো কেনেকৈ ডাউনলোড কৰিব সেইটো মই কৈ আছোঁ। ফেচবুক লাইট এপ্লিকেশ্যনটো মোৰ মোবাইলত ইনষ্টল কৰা আছে, গতিকে মই ইয়াৰ বিটা ভাৰ্জনটো ইউজ কৰিলে কি হ'ব যে ইয়াত যদি নতুন কিবা আপডেট আহে সেইটো মই আগতে পাম। আপুনি বিটা ভাৰ্জনটো ইনষ্টল কৰিবলৈ আপুনি প্ৰথমতে একদম তলত যাব লাগিব এপ্লিকেশ্যনটোৰ, গৈ ইয়াত লিখা আছে বিকাম এ বিটা টেষ্টাৰ। ইয়াত আপুনি আই এম ইনটোত ক্লিক কৰি দিব। এতিয়া জইন কৰি ল'ব। এতিয়া আপুনি এটা বিটা টেষ্টাৰ হৈ গৈছে, গতিকে ইয়াত যিকোনো নতুন আপডেট আহিলে আপুনি পাই যাব। 2 নম্বৰ ফিচাৰটো হৈছে আপোনালোকৰ ঘৰত নিশ্চয় সৰু ল'ৰা ছোৱালী আছে আৰু তেওঁলোকেও প্লে' ষ্ট'ৰত গৈ বিভিন্ন গেম এপ্লিকেশ্যন ডাউনলোড কৰে। গতিকে প্লে' ষ্ট'ৰততো আপোনাৰ বহুত এপ্লিকেশ্যন থাকে, কিছুমান 18+ এপ্লিকেশ্যন থাকে যিবোৰ আপোনালোকে আপোনাৰ ল'ৰা ছোৱালীক দেখাব নোখোজে। গতিকে আপুনি সেইটো অফ কৰিবলৈ ছেটিঙত আহিব লাগিব। ছেটিঙত গৈ কিনে পেৰেণ্টেল কণ্ট্ৰল এইটোত ক্লিক কৰিব লাগিব। ইয়াত অফ হৈ থাকিব, আপুনি অন কৰি দিব। ইয়াত আপোনাৰ পিন নম্বৰ 4টা দিলেই হ'ল যিকোনো। আকৌ কনফাৰ্ম পিনটোত আকৌ সেইটো পিন নম্বৰে মাৰিব। ইয়াত আপুনি এপছ এণ্ড গেমছটোত ক্লিক কৰিব। কৰি আপোনাৰ কিমান বয়সৰ এপ্লিকেশ্যন আপুনি দেখাব বিচাৰে প্লে' ষ্ট'ৰটোত সেইটোত ছিলেক্ট কৰিব। ছাইডত থকা সেই গ'ল চিনকেইটাত আপুনি ক্লিক কৰিলে সেইটো গুচি যাব। মই ইয়াত 12 বছৰৰ ওপৰৰ এপ্লিকেশ্যন 12 বছৰ তলৰ এপ্লিকেশ্যনবিলাক আশা কৰি থৈছোঁ, আপুনিও থ'ব পাৰে। তাৰপিছত আপুনি ছেভ কৰি দিব। এতিয়া আপোনাৰ প্লে' ষ্ট'ৰত কেৱল 12 বছৰৰ তলৰ বয়সৰ মানুহৰ কাৰণেহে এপছ আৰু গেমছবিলাক আহিব। 3 নম্বৰ ফিচাৰটো হৈছে যে প্লে' ষ্ট'ৰত এপ্লিকেশ্যনসমূহ নিজে আপডেট হৈ যায় ৱাইফাই পালে। গতিকে আপুনি সেইটো অফ কৰি থ'ব বিচাৰে যদি আপোনাৰ যোনটো এপ্লিকেশ্যন ইনষ্টল কৰা আছে তাত গৈ ওপৰত 3টা ডট দেখিছে সেইটোত ক্লিক কৰিব। তাৰপিছত ইয়াত এনেবল আউট আপডেট সেইটোত টিক মাৰ্ক কৰা থাকিব, সেইটো গুচাই দিব। এতিয়া আপোনাৰ এপ্লিকেশ্যন নিজে আপডেট নহয়। 4 নম্বৰ ফিচাৰটো হৈছে যে আপোনাৰ প্লে' ষ্ট'ৰত যদি আপুনি এপ্লিকেশ্যন এটা ইনষ্টল কৰে তেতিয়া তাৰ শ্বৰ্টকাট এটা আপোনাৰ হোম স্ক্ৰীণখনত আহি যায়। গতিকে আপোনাৰ যিমান এপ্লিকেশ্যন ইনষ্টল কৰিব চবৰে আইকনটো আপোনাৰ হোম স্ক্ৰীণত আহিব আৰু তেতিয়া আপোনাৰ হোম স্ক্ৰীণখনত আহিলে আপোনাৰ নিজৰে ভাল নালাগে। গতিকে আপুনি যদি এইটো অফ কৰি থ'ব বিচাৰে যাতে আপুনি ইনষ্টল কৰিলে এপ্লিকেশ্যন এটা তাৰ আইকনটো হোম স্ক্ৰীণত নাহে, তেতিয়াহ'লে আপুনি প্লে' ষ্ট'ৰত গৈ ওপৰত ক্লিক কৰিব। তাৰপিছত ছেটিঙত আহিব। ছেটিঙত গৈ এতিয়া আপুনি ইয়াত দেখিছে এড আইকন টু হোম স্ক্ৰীণ, এইটো অপশ্যনত টিক মাৰ্ক কৰা থাকিব, সেইটো আপুনি টিক মাৰ্কটো নোহোৱা কৰি দিব। 5 নম্বৰ ফিচাৰটো হৈছে আপুনি হয়তো কেতিয়াবা বিভিন্ন এপ্লিকেশ্যন চাৰ্চ কৰি থাকে আৰু কিছুমান এপ্লিকেশ্যন পাই যায়, কিন্তু আপুনি পিছত সেই এপ্লিকেশ্যনটো ডাউনলোড কৰিম বুলি ভাবে কিন্তু নামটোত পাহৰি যায়। গতিকে আপুনি যদি সেই এপ্লিকেশ্যনটো পিছত ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে ইয়াক উইচ লিষ্টত থ'ব পাৰে। উইচ লিষ্টত থ'বলৈ আপুনি কি কৰিব লাগিব, এপ্লিকেশ্যনটোৰ কাষত থকা এই প্লাছ আইকনটোত ক্লিক কৰিলে আপোনাৰ উইচ লিষ্টত গুচি যাব আৰু তেতিয়া আপুনি এপ্লিকেশ্যনটো এই তলত থকা উইচ লিষ্টত ক্লিক কৰিলে আপুনি পাই যাব আৰু এইটো আপুনি পিছত ইনষ্টল কৰি ল'ব পাৰে আৰু এইটো ছেভ হৈ থাকিব ইয়াত। 6 নম্বৰ ফিচাৰটো হৈছে লাইব্ৰেৰী। আপুনি ওপৰত ক্লিক কৰি মাই এপছ এণ্ড গেমছ ইয়াত ক্লিক কৰিব লাগিব। তাৰপিছত আপোনাৰ লাইব্ৰেৰীত আপুনি যিমান এপ্লিকেশ্যন আজিলৈকে ইনষ্টল কৰিছে আপোনাৰ মোবাইলটোত সেইবিলাক গোটেই এপ্লিকেশ্যন আপুনি ইয়াত পাই যাব। তেতিয়া আপোনাৰ বিচাৰত সহজ হ'ব যদি আপুনি কিবা এটা এপ্লিকেশ্যন আগতে ইনষ্টল কৰিছিল এতিয়া আনষ্টল কৰিছে, ইয়াত আপুনি সেইটো বিচাৰি পাব। 7 নম্বৰ ফিচাৰটো হৈছে আৰ্লি এক্সেছ। আপোনালোকে এই ওপৰৰ চাৰ্টখনত দেখিছে এইফালে, এইটো আপোনাৰ আৰ্লি এক্সেছ। ইয়াত আপোনাৰ যিবিলাক নতুন নতুন এপ্লিকেশ্যন বা গেম আহে সেইবিলাক আপুনি ইয়াত পাব আৰু সেইবিলাক আপুনি ইউজ কৰিব পাৰে। এইটো এপ ডাইৰেক্ট প্লে' ষ্ট'ৰত পাব্লিছ নহয়, এইটো আপোনাৰ বিটা ভাৰ্জনত থাকে, গতিকে আপুনি ট্ৰাই কৰি চাব পাৰে।
8 নম্বৰ ফিচাৰটো হৈছে যে আপোনালোকে প্লে ষ্ট'ৰৰ বিভিন্ন এপ্লিকেশ্যনসমূহ আপডেট কৰে, কিন্তু প্লে ষ্ট'ৰো এটা এপ্লিকেশ্যনে হয়, গতিকে ইয়াকো আপডেট কৰিব পাৰি। যদি আপুনি আপডেট কৰিব বিচাৰে, আপডেট কৰিবলৈ আপুনি ওপৰত ইয়াত ক্লিক কৰিব, তাৰপিছত আপোনাৰ ছেটিঙত যাব, ছেটিঙত গৈ তলত আহিব, আহি কিনে প্লে ষ্ট'ৰ ভাৰ্জনত ক্লিক কৰি থাকিলে 3বাৰমান যদি আপোনাৰ নতুন এটা আপডেট আহিছে তেতিয়াহ'লে আপুনি ইয়াৰ পৰা ইনষ্টল কৰি ল'ব লাগিব। 9 নম্বৰ ফিচাৰটো হৈছে যে আপুনি প্লে ষ্ট'ৰৰ বিভিন্ন এপ্লিকেশ্যন থাকে যিবোৰ কিনিব লাগে পইচাৰে, গতিকে আপোনাৰ সৰু ল'ৰা ছোৱালীয়ে সেইবোৰ প্লে ষ্ট'ৰত আপোনাৰ এপ্লিকেশ্যনসমূহ ইনষ্টল কৰিলে আপোনাৰ যিবিলাক এপ্লিকেশ্যনত পইচা দিব লাগে পেইড এপ্লিকেশ্যন সেইবিলাকো আপুনি ডাউনলোড কৰা যাব পাৰে। গতিকে সেইটো আপুনি ছেটিংটোত এটা পাছৱৰ্ড লগাই থ'ব পাৰে। তাৰ কাৰণে আপুনি ছেটিঙত যাব, ছেটিঙত আহি আপুনি তলত এইটো দেখিছে ৰিকুৱাৰ অথেণ্টিকেশ্যন ফৰ পাৰ্চেছেছ, এইটোত ক্লিক কৰিব, কৰি আপুনি নেভাৰ কৰি দিব। ইয়াত আপোনাৰ জিমেইলৰ পাছৱৰ্ডটো সুধিব, সেইটো আপুনি টাইপ কৰি অ'কে কৰি দিলে আপোনাৰ যেতিয়া পেইড এপ্লিকেশ্যন ডাউনলোড কৰিব তেতিয়া আপোনাৰ পাছৱৰ্ড সোধা হ'ব। 10 নম্বৰ ফিচাৰটো হৈছে আপোনালোকে প্লে ষ্ট'ৰত এপ্লিকেশ্যন কিছুমান ডাউনলোড নকৰাকৈয়ে ডাইৰেক্ট আপুনি ইউজ কৰিব পাৰে। সেইটো কৰিবলৈ আপুনি ছেটিঙত এটা ছেটিং কৰি থৈ দিব লাগিব। ইয়াত আপোনাৰ ইউজ এপছ উইথাউট ইনষ্টলেশ্যন এইটোত ক্লিক কৰিব, কৰি আপোনাৰ যিকোনো এটা একাউণ্ট ইয়াত অ'কে কৰি থৈ দিলে হ'ল। যদি আপুনি সেনেকুৱা এপ্লিকেশ্যন ইয়াত পায় তেতিয়াহ'লে আপুনি ডাইৰেক্ট এইটো ইউজ কৰিব পাৰিব ডাউনলোড নকৰাকৈ। ভিডিঅ'টো চাই ভাল লাগিল যদি লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰিব, আৰু আপোনাৰ কিবা প্ৰশ্ন থাকিলে কমেণ্টত লিখিব পাৰে, আৰু ভিডিঅ'টো বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।